Hi friends, welcome back to my mini vlog. আৰু আজি আছিল 22 মে আৰু আজি মেট্ৰিকৰ ৰিজাল্ট দিয়া হৈছিল আৰু সেইকাৰণে ৰাতিপুৱা উঠিয়ে ভাত চাত খাই ললো আৰু ননক আমাৰ কৈছিলো যে আজি ফুৰিবলৈ যাম আৰু আজি আমাৰ পেহীঘৰৰ মাইনাও আহিছিল সেইটো চাওক ওপৰত লটকি আছে বান্দৰৰ নিচিনা পেহীঘৰৰ মুনু তাৰ পিছত আমি গটেই কেইটাই ননৰ লগত অলপ খেলিলো তাৰ পিছত দাদাই ক'লে কি আজি ফুৰিবলৈ যাব বল সেইকাৰণে আমি গলো ৰহালৈ ফুৰিব আৰু ননক লৈ গলো নন যেহেতু ফুৰি বিৰাট ভাল পায় কিন্তু আৰু ননক কেতিয়াও লৈ নাযাও কাৰণ ননে বিৰাট ডিস্টাৰ্ব দিলে আৰু চাওক দাদাই ফটো উঠাই আছিল আৰু নন ইমান ডিস্টাৰ্ব দিলে যে এবাৰ পিছত আৰু মামী ঘৰত থৈ আহিলো তাক মামী ঘৰতে আমি গৈছিলো আচলতে আৰু চাওক ইয়াৰিংছৰ কেনেকুৱা লাগিল আৰু আজি আমাৰ ওচৰৰ ভণ্টি আমাৰ মানে ঘৰৰে ভণ্টি মেট্ৰিকৰ ৰিজাল্ট দিছিলে সেইকাৰণে আমি মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্টি খাব গলো আৰু এই চাওক গুণ্ডাগুণ্ডি এটা কাজিয়া লাগে মানে মাংস বনাই আছিল আৰু মোৰ মানে আজি বিৰাট ভোক লাগিছিল কাৰণ দুপৰীয়া আজি খোৱা নাছিলো সেইকাৰণে বাৰে বাৰে মই যাওঁ পাকঘৰত আৰু মোক খেদি পঠিয়াই আৰু মায়ে চাওক ৰুটি বনাই আছে আৰু দাদাই মাংস বনাই আছে আৰু তাৰ পিছত ফাইনেলি আমাৰ মাংস হ'ল আৰু আমি পুৰা খাই আছো আৰু